অভিনেতা সুব্ৰত দেউৰীৰ ভাল খবৰটো বাৰু পালেনে? বহু অপেক্ষাৰ অন্তত অনুৰাগীৰ বাবে অভিনেতা সুব্ৰত দেউৰীয়ে দিলে এটা খুবেই ভাল খবৰ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল, অভিনেতা সুব্ৰত দেউৰীৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়? যদি ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব। অভিনেতাগৰাকীৰ এই ভাল খবৰটো পোৱাৰ পাছতেই সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীসকলে। এতিয়া ভাল খবৰটোনো কি আপোনালোকে হয়তো জানিব বিচাৰিছে। এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় অভিনেতা সুব্ৰত দেউৰীৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন আহিবলগীয়া শ্বৰ্ট ফিল্ম পহেলিকাৰ তিনিআলি অতি কম দিনৰ ভিতৰতেই এই শ্বৰ্ট ফিল্মখন দৰ্শকৰ মাজলৈ আহি আছে। আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলো কথা গম পালে। শেষত ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।